মই হৈছো অৰিস্মিতা মোৰ প্ৰথমটো ব্লগলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। বৰ্তমান সময় হৈছে 5টা আৰু আজি যাবলৈ ওলাইছো গণেশগুৰিৰ নৱনিৰ্মিত উৰণীয়া সেতুখনলৈ। তো ভাবিলো আপোনালোকক লগত লৈ যাওঁ। তালৈ যোৱাৰ আগতে আপোনালোকক শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। এইখনেই হৈছে গণেশগুৰিত থকা নৱনিৰ্মিত উৰণীয়া সেতুখন। আৰু এই সেতুখনৰ দুয়ো কাষে দেৱালসমূহত বাৰেৰহণীয়া বিভিন্ন জনজাতিৰ কৃষ্টি সংস্কৃতিৰ সমূহ অংকন কৰা হৈছে। আৰু কোনোবাই যদি ভাবে যে কম সময়তে গোটেই অসমখন চাব পাৰিনে, তেতিয়াহ'লে আপোনালোকে তেওঁলোকক এই ফ্লাইঅভাৰখনলৈ লৈ আহিব পাৰে। খুবেই আটক ধুনীয়া আৰু ইয়াত যিসকল পেইণ্টাৰ্ছে পেইণ্টিং কৰিছে তেওঁলোককতো সঁচাকৈ ধন্যবাদ দিবই লাগিব, কাৰণ ইমান সুন্দৰকৈ অংকন কৰিছে। আৰু এতিয়া আমাৰ গুৱাহাটীবাসীসকলৰ দায়িত্ব হ'ব যে কেনেকৈনো আমি এই ইমান সুন্দৰ ফ্লাইঅভাৰখন পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব পাৰোঁ, নহয় জানো? আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় 400 মিটাৰ আৰু এই ফ্লাইঅভাৰখন RJ বৰুৱা ৰোডৰ পৰা বিষ্ণুৰাভা উৰণীয়া সেতুলৈ লগ হৈছে। গতিকে খুবেই এখন ধুনীয়া ফ্লাইঅভাৰ আমাক উপহাৰ দিলে। এয়া চাওক, ঢেঁকীশালৰ এটা খুবেই ধুনীয়া আভাস ইয়াত দেখুওৱা হৈছে আৰু বিভিন্ন মুঠতে আপোনালোকে যিফালে চকু ঘূৰাব সেইফালে আটক ধুনীয়া দৃশ্য দেখিবলৈ পাব। আৰু আশা কৰিম যে যাতে যান-জঁটবোৰ সকলোৱে ভবা ধৰণে যাতে কমে। আৰু ফ্লাইঅভাৰখনৰ পৰাই আপোনালোকক মই দেখুৱাই দিছোঁ এয়া নাৰ্চাৰীত থকা ভিটো। ভিটোখন দেখুৱাই দিলোঁ আৰু আপোনালোকে আহিব পাৰে। আৰু এতিয়া মই ঘৰলৈ বুলি ৰিটাৰ্ণ হ'লোঁ আৰু ৰিটাৰ্ণ হওঁতে মই নাৰ্চাৰীত থকা এইটো হৈছে দুৰ্গা মন্দিৰ। আৰু দুৰ্গা মন্দিৰততো আগৰ নিচিনা উলহ মালহৰ পৰিৱেশেই নাই, খুবেই সৰুকৈ পতা হৈছে। আৰু বাহিৰত দেখুওৱা হৈছে যে ক'ভিড প্ৰট'কল মানি পেলাই মাস্ক পিন্ধি যাতে সকলোৱে আহে, তেনেকুৱা ধৰণৰ কথাবোৰ ইয়াত লিখি দিয়া হৈছে। ময়ো বাহিৰৰ পৰা এবাৰ প্ৰাৰ্থনা জনালোঁ যাতে সকলোবোৰ অমংগল দূৰ হয়, আৰু আপোনালোককো তাৰ বাবে এবাৰ দেখুৱাই দিলোঁ। মই মৰ্ণিং ৱাক কৰি অকণমান আগতে আহি পালোঁ আৰু আহি পাই দৈনন্দিন যিবোৰ কাম থাকে সেইবোৰ কৰি ল'লোঁ, লগতে চাহ একাপ হাতত তুলি ল'লোঁ আৰু ভাবিলোঁ যে আপোনালোকৰ লগতো অকণমান কথা পাতি লওঁ। যিহেতু আজি শুক্ৰবাৰ সপ্তমী পূজা, গতিকে সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। এবাৰতো দুৰ্গা পূজা সেমেকা হয়, উৎসাহ উদ্দীপনা একো নোহোৱা হৈ গৈছে, যিহেতু কৰোণাৰ বাবে। কৰোণা মহামাৰী যাতে আমাৰ মাজৰ পৰা সোনকালে নাইকিয়া হয় তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি যিহেতু মোৰ প্ৰথমটো ভ্লগ, সেইবাবে হয়তো ভুল ভ্ৰান্তি কিবা হ'ব পাৰে, আপোনালোকে যাতে শুধৰাই দিয়ে। আৰু আজি আমাৰ ফালে মানে গুৱাহাটীৰ ফালে ঠাণ্ডাটো পৰো পৰো হৈছে আৰু আজি কিনকিনীয়া বৰষুণ দি আছে আৰু এনেকুৱা বতৰ খুব ভাল লাগে, নহয়নে? আৰু আমাৰ ঘৰত এটা বস্তু আছে, কি বস্তু জানেনে? শেৱালি ফুল। শেৱালি ফুল শৰতৰ বতৰত খুব ভাল লাগে ন? সেই শেৱালি ফুলৰ গোন্ধ ইমান ধুনীয়াকৈ বিয়পি পৰে যে আমাৰ খুব ভাল লাগে মনটো। সেই শেৱালি ফুলৰ উপকাৰিতাও আছে বহুত, নহয়নে? আৰু আজি আপোনালোকক মই দিনটো কি কৰোঁ, ক'লৈ যাওঁ সেইবোৰ দেখাম। আপোনালোকে তেতিয়াহ'লে চাই থাকক। এতিয়া বাজিলে 7টা আৰু মই একাপ গৰম গৰম চাহ হাতত তুলি লৈছোঁ আৰু লগত আছে চিপছ। এতিয়া মই চাহ কাপৰ সৈতে চিপছটো এনজয় কৰি লওঁ। তেতিয়ালৈকে আপোনালোকে
আজিৰ দিনটো এনেকৈ পাৰ হৈ গ'ল নাজানো আপোনালোকক কি কি দেখুৱাব পাৰিছোঁ কি কি দেখুৱাব পৰা নাই আজি আমাৰ ৰাতিৰ সাজত আছে পনীৰ আৰু মিক্স ভাজি এখন চ' আজি মই বনাইছিলোঁ চাহী পনীৰ ভাবিলোঁ কি আপোনালোকক এবাৰ দেখুৱাই দিওঁ কেনেকুৱানো হৈছে আপোনালোকেও জনাব মই আপোনালোকক দেখুৱাই দি আছোঁ দেই আজি আপোনালোকৰ মাজলৈ থুলমূলকৈ এটা চুটি ব্লগ আগবঢ়ালোঁ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ পৰিয়ালটোৱে 1K ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে গতিকে আপোনালোকৰ ইমানখিনি মৰম ছাপোৰ্ট আৰু লগতে আশীৰ্বাদ এনেকৈ সদায় দি গৈ থাকিব আৰু ময়ো আগতকৈ উন্নত মানৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ আহিছোঁ তো শেষত আপোনালোকক দেখুৱাই দিছোঁ পনীৰৰ আজিৰ তৰকাৰীখন কেনেকুৱা লাগিছে বাৰু লুকটো দেখি পেলাই আজি চাহী পনীৰ মছলা ট্ৰাই কৰিলোঁ আৰু তাৰ বাবে আপোনালোককো দেখুৱাই দিলোঁ তো এয়াই আছিল আজি মোৰ ছুটি এটা ব্লগ গতিকে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ